বান্ধৱীসকল, আজি মই বনাব লৈছোঁ ভেদাইলতা পকৰি আৰু আপোনালোকৰ মাজলৈ ভিডিঅ' এটা মই শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আৰু ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তেন্তে ব'লক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইফালে মই মিক্সি বাতি এটাত নহৰু কেইফুটামান বাকলি গুচাই ল'লোঁ আৰু আদা অকণমান লৈছোঁ, জলকীয়া দুটা বেছি লোৱা নাই যিহেতু বেটিয়ে খাব। আৰু এইফালে ভেদাইলতাখিনি ধুনীয়াকৈ ধুই ল'লোঁ চাফাকৈ। আৰু এতিয়া মই মিক্সি বাতিটোত ধুনীয়াকৈ ভেদাইলতা পাতখিনিৰ সৈতে পিচি ল'ম। আৰু এটা ডাঙৰ চাইজৰ পিঁয়াজ সৰু সৰুকৈ কাটি ল'ম। আৰু ইয়াতে এতিয়া মই বাতি এটাত উলিয়াই ল'লোঁ আৰু তাৰ পাছতে আটা লৈছোঁ। আৰু এতিয়া দিম সোৱাদ অনুসাৰে নিমখ আৰু দিম বেকিং চ'ডা আৰু এতিয়া ধুনীয়াকৈ পানী অকণমান দি মিহলাই ল'ম। গেছটো অন কৰি কেৰাহী এখন পাতি দিছোঁ। কেৰাহীখন অলপ গৰম হ'বলৈ দিম। কেৰাহীখন গৰম হ'ল আৰু মই এইফালে ৰিফাইন তেল দি দিছোঁ। তেলখিনি অকণমান গৰম হ'বলৈ দিম। তেলখিনি গৰম হ'ল আৰু ইয়াতে দি দিছোঁ এতিয়া মই এটা এটাকৈ মই এতিয়া উলটিয়াই দিম। আৰু এইফালে মোৰ ভেদাইলতা পকৰিখিনি হৈ গ'ল।